আসন্ন বিধানসভা নিৰ্বাচন মহামায়া পৰিষদ সমষ্টিত কংগ্ৰেছ আৰু এএছডিচিত গৰাখহনীয়া 100টা কংগ্ৰেছ এএছডিচি সমৰ্থক বিজেপিত যোগদান কাৰ্বি আংলং জিলা পাৰখোৱাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ ধনু কাৰলৈ বিভিন্ন দাবী তুলি ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কাৰ্বি আংলং জিলাত দৰ্জা খিৰিকী নথকা এখন এলপি স্কুল গৰু ছাগলী বিস্তাৰ পৰ্বতাকাৰ স্কুলৰ মজিয়া দুৰ্দশা দেখি তীব্ৰ প্ৰতিক্ৰিয়া উচুকা নেতৃত্বৰ নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া ভাইছো প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ ইফালে কাকচাপি আহি আছে ৰাজ্যৰ বিধানসভা নিৰ্বাচন ইয়াৰ লগে লগে পাৰ্বত্য জিলা কাৰ্বি আংলঙত সঘনে সলনি হ'বলৈ ধৰিছে ৰাজনৈতিক প্ৰেক্ষাপট আজি কংগ্ৰেছ এএছডিচি নতুবা অন্যান্য সংগঠনৰ কৰ্মকৰ্তা কাইলৈ হৈ পৰিছে গেৰুৱা ৰঙেৰে বিভূষিত লাভৰ ঘৰৰ শাসকীয় দল ভাৰতীয় জনতা পাৰ্টি মহামায়া পৰিষদ সমষ্টিত শাসকীয় বিৰোধী দল কংগ্ৰেছ আৰু এএছডিচিত অব্যাহত ব্যাপক গৰাখহনীয়া সমষ্টিটোৰ বাম পথাৰ খেলপথাৰত সোমবাৰে অনুষ্ঠিত হয় বিজেপিত গণযোগদানৰ কাৰ্যসূচী পৰিষদটোৰ স্থানীয় জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য লুন সিং তেৰণৰ নেতৃত্বত অনুষ্ঠিত এই গণযোগদানৰ কাৰ্যসূচীত কংগ্ৰেছ আৰু এএছডিচিৰ 100টা পৰিয়ালে নিজ নিজ দলৰ সমৰ্থন এৰি আনুষ্ঠানিক যোগদান কৰে বিজেপিত কাৰ্যবাহী সদস্য লুন সিং তেৰণে নতুনকৈ কেৰুৱা দলত যোগদান কৰা আটাইবোৰ কৰ্মকৰ্তাক আনুষ্ঠানিক সম্বৰ্ধনা জনাই এই গণযোগদান কাৰ্যসূচীতে উল্লেখ্য যে এই গণযোগদান কাৰ্যসূচীত সমষ্টিৰ ভিডিচি অধ্যক্ষ অৰ্চন ৰংপি সমষ্টিৰ বিজেপি মণ্ডলৰ সভাপতি পূৰ্ণ ইংকি সম্পাদক বাবু টিচু প্ৰমুখ ভালে সংখ্যক বিশিষ্ট দলীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে ৰাজ্যটো আমাৰ চৰকাৰ তাৰপিছত কাৰ্বি আংলং অট'নমাছ কাউন্সিলো আমাৰ চৰকাৰ প্ৰায় যিবিলাক আঁচনি ৰাইজৰ মাজলৈ লৈ গৈছে সেই আঁচনিবিলাক মানে কিছুমান লোকেল কমিটি অন্তৰ্গত গাঁওসমূহবিলাক মানে পোৱা নাই তাৰ কাৰণত আমি এটা সিদ্ধান্ত কৰিলোঁ যে আমাৰ লোকেল কমিটি আৰু মণ্ডল কমিটিৰ লগত আলোচনা কৰি সেইখন গাঁওবিলাকৰ আঁচনি কেনেকৈ পাব পাৰে সেইখিনি আঁচনি আমাৰ এটা সজাগতা অনুষ্ঠান লগতে আমাৰ আহি থকা যিটো নিৰ্বাচন আমাৰ এছেম্বলি নিৰ্বাচন হ'ব সেইটো আমি এটা আজি ভাৰতীয় জনতা পাৰ্টি দলে যে চৰকাৰ গঠন কৰিব সেইকাৰণে আমি এটা ৰাইজৰ মাজলৈ সেই মেছেজটো লৈ গৈছোঁ আমি দেখা পাইছোঁ আজি ইয়াত প্ৰায় 100 ঘৰ আমাৰ কংগ্ৰেছৰ পৰা আহি আমাৰ ভাৰতীয় জনতা পাৰ্টি দললৈ যোগদান কৰিছে তাৰপিছত তিনিটা ঘৰ মানে যোগদান দিছে আমি এটা ক'বলৈ ভাল লাগিছে যে আজি ভাৰতীয় জনতা পাৰ্টীয়ে ভাল কাম কৰি আছে সেইকাৰণে আজি বিভিন্ন দলে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দললৈ যোগদান কৰি আছে আৰু আশাবাদী আজি আমি 31টা লোকেল কমিটি মানে পলিং ষ্টেচন আছে আমি প্ৰত্যেক লোকেল কমিটি আমি মিটিং যাওঁতেও আমি তেনেকুৱা জইনিং প্ৰগ্ৰামবিলাকে দেখা পাওঁ প্ৰায় 100 ঘৰ 150 ঘৰ 105 ঘৰ তেনেকৈয়ে আমি প্ৰমাণ পাইছোঁ গতিকে আহি থকা নিৰ্বাচন যিহেতু এছেম্বলি নিৰ্বাচনটো ভাল ফলাফল পাম বুলি টকমকাৰ পৰা জেমছ মনিকৰ ৰিপৰ্ট কাপ নিউজ কাৰ্বি আংলং জিলাৰ পাৰখোৱাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ সংগঠনটোৰ শতাধিক কৰ্মীয়ে আদিবাসী সম্প্ৰদায়ক জনজাতিকৰণ ভূমিপট্টা প্ৰদান চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি আৰু ছেটেলাইট কাউন্সিলৰ দাবীত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত মানৱ শৃংখলেৰে হাতে হাতে ধনুকাৰ লৈ সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ অসমৰ ভূমিপুত্ৰ আদিবাসীসকল এতিয়া আৰু চৰকাৰলৈ অপেক্ষা কৰি বহি নাথাকে সেয়েহে ঘৰৰ পৰা ওলাই আহি সৰব প্ৰতিবাদ আৰম্ভ কৰিছে আদিবাসী ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাই বিভিন্ন প্ৰতিশ্ৰুতি ৰূপায়ণৰ নামত কেৱল শোষণ কৰি আহিছে অসম চৰকাৰে প্ৰতিখন চৰকাৰৰ দিনত পুৱা অসমৰ এই আদি ভূমিপুত্ৰসকলে এইদৰে নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰিবলৈ ওলাইছে লগতে উদঙাই দিছে বৰ্তমান মোদী চৰকাৰৰ মিথ্যাচাৰ অনাগত বিধানসভা নিৰ্বাচন বৰ্জনৰ ভাবুকি প্ৰদান কৰিছে আদিবাসী ছাত্ৰ সন্থাই উদ্দেশ্যটো হেতুৱে আমাৰ যেটো
এক নম্বৰত দাবী যেটো এছটি জাতি আমাৰ আদিবাসী সমাজত এছটি হ'ব লাগে, এক নম্বৰ দাবী হেতু। 2 নম্বৰ দাবীত আমাৰ লেণ্ড পাট্টা মাটি অধিকাৰটো হেতু পাব লাগে। 3 নম্বৰ আমাৰ যেটো বাগানৰ 351 টকা এটো হাজিৰা পাব লাগে। 4 নম্বৰ দাবী স্যাটেলাইট কাউন্সিল যেটো আমাৰ দাবী হেতু পুৰা হ'ব লাগে। যদি সেইবিলাক পুৰা যদি নহয় তেনেহ'লে আমি আশা ছাত্ৰ সংগঠনৰ খিনিৰ পৰা হেতুৱে চিন্তা ভাৱনা কৰিছোঁ, যেটো আহি আছে ই নিৰ্বাচনত তাৰ আগত আমাৰ যিবোৰ দাবী হেমন্ত ডাঙৰীয়া নিজে কৈছিলে আমাক সেইবিলাক ফাৰ্ষ্ট মোদী যেতিয়া আমাৰ কোকৰাঝাৰত আহিছিলে, যেতিয়া বিজেপি চৰকাৰ আহিব তেতিয়া এছটি আমি 3 মহিনা का अंदर दे देंगे बोले কৈছিলে। সেই কথা দি আমি আশা কৰি আজি ওপেন সংগঠনে বিজেপিক সাপোর্ট কৰিছিলোঁ। আমাৰ যদি দাবীটো পুৰা যদি নকৰে তেনেহ'লে আমিও बीजेपी सरकारक देखेंगे, सोचेंगे, बुझेंगे और समझेंगे बोली उल्टा करी है। आमी सबका साथ सबका विकास जेटु কৈছিলে হেতু আমিও सबका साथ सबका विकास কৰিবলৈ হাজু হৈ আছো। হাওড়াঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট নিউজ। শিশু জীৱনত শিক্ষাৰ প্ৰথম কঠীয়াজলি নিজৰ ঘৰ, তাৰ পাছতে আখৰিত শিক্ষা শুভাৰম্ভ হয় LP স্কুলত। হয়, আমি LP স্কুলৰ কথাই ক'বলৈ ওলাইছোঁ এই প্ৰতিবেদনৰ জৰিয়তে, যিখনত শিক্ষাৰ পৰিৱেশ বুলিবলৈ একোৱেই নাই, নাই দৰ্জা খিৰিকী, নাই ডেস্ক বেঞ্চ। প্ৰথমে স্কুলখনৰ দুখ লগা দৃশ্যলৈ মন কৰক। ফটা চিটা মজিয়া, স্কুলখনৰ ভিতৰত ছাত্ৰ ছাত্ৰী বহিবলৈ নাই ডেস্ক বেঞ্চ, ভিতৰখন সুৰক্ষিত থাকিবলৈ নাই দৰ্জা খিৰিকী, নাই চৌদিশে বাউণ্ডাৰী ৱাল। সম্প্ৰতি কৰোণাতংকৰ বাবে স্কুলসমূহ বন্ধ থকাৰ বিপৰীতে দৰ্জা খিৰিকী বিহীন এইখন LP স্কুলৰ পৰিণতি হৈছে ছাগলী গৰুৰ আবাদ বিচৰণ ভূমি। গৰু ছাগলী বিস্তাৰে ভিতৰখন পৰ্বতাকাৰ হৈছে। হাওড়াঘাট বিধানসভাৰ অন্তৰ্গত চামেলাংশ শিক্ষাখণ্ডৰ অধীনত লেমটেম চিংনাৰ LP স্কুল এয়া লাংলক্সৰ পৰা প্ৰায় 5 কিলোমিটাৰ নিলগত অৱস্থিত এই অবৰ্ণনীয় অৱস্থাৰ LP স্কুলখন অনানুষ্ঠানিকভাৱে শুনা কথাৰ ওপৰত ভিত্তি কৰি উচুকাৰ নেতৃত্ব বৰ্গই দেওবাৰে স্কুলখন পৰিদৰ্শন কৰে আৰু এই অৱস্থা প্ৰত্যক্ষ কৰি দুখ প্ৰকাশ কৰি সাংবাদিকৰ আগত সংগঠনটোৰ সভাপতি বিবিচন তেৰণে দুখেৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত শিশু শিক্ষাৰ প্ৰথম ভেটি LP স্কুলৰ অৱস্থা এনে হ'লে শিক্ষা জীৱন কেনেকৈ সঠিক দিশে বিকাশ ঘটিব? সবকা সাথ সবকা বিকাশৰ শ্লোগান দিয়া বিজেপি নেতৃত্বাধীন চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষই অতি শীঘ্ৰেই লেমটেন চিংনাৰ LP স্কুলৰ সুস্থ শিক্ষাৰ পৰিৱেশ গঢ়লৈ উঠাৰ বাবে উপযুক্ত পদক্ষেপ লওক। ब्लॉक अंकांग लांगलॉक्सो पेन किलोमीटर अन फो अन बक काहेलो होदा केदो लेमटेम सिंगनार LP स्कूल लॉन्ग पिनी आने ता काचिंग थुरा वर्ड साइबे पिन सिनिनी थोमा प्राणी लितु माला बांसो दिम लॉन्ग लितु मा सॉन्ग हिन पेन हादा हुमरी दाम देरा तेना फि बांग हादा काथे दाम लॉन्ग मांके हाला बांसो स्कूल लॉन्ग इंफ्रास्ट्रक्चर डेवलपमेंट माते काचिंग थुरा वर्ड साइबे बांके आजाता विपिन सोजि दिनु थेगा मंग ला पेन हादा बांके ला हेलो जे बेंच आबे डेस्क आबे ब्लैक बोर्ड आबे ला पेन नंबरटा ला बांसो फ्लोर माते आकलो माते हेनु थाइलो ला पेन बाउंड्री वाल का बिदे पेन जो खल बांसो दिम लॉन्ग मांगे नो के चाइनोंग बिहुसी जुई जामलो लासिक पुंग तुंग मंगला बांसो बीजेपी सरकार नॉन काउंट कार्बिन ऑटोनोमस काउंसिल लॉन्ग चारि बंगला सो बीजेपी सरकार का के तमे परिवर्तन माने सबका साथ सबका विकास बोलाम से नहीं बम से होका जुनसे सबका साथ सबका विकास जुनसे लापसन माने दोबेग लोबले जानते पिपोसी ला बांसो लेमटेम सिंगर LP स्कूल लॉन्ग पिनी आने ता काउंट कार्बिन ऑटोनोमस काउंसिल पेन अजरा वर साइड पिपरे अथे LP स्कूल हेलो जितु प्राइमरी स्कूलिंग हेलो जे मुनिट बनोर जितु ला बांसो अपरां के काम के जोर पंजे फानि जितु ह्यूमन रिसोर्स डेवलपमेंट बुसे ला बांसो की बुला बांसो जुनसे ला सो जुनसे आवर साइड बुते मुनिट मांगा चिंथुर अपरां चिंथुरी फान मांके जेतुर ऑक्सन जितु लासिक की पुंग तुंग ला बाहेलो जे बीजेपी तुम नन ला बांसो के काके म सबका साथ सबका विकास पेन परिवर्तन ला मांके ला बांसो याला तुके हांगकंग मांगे कनि थाप बुसी निलतु हिन पेन मांके पुरान লাংখিনৰ পৰা ৰুস্তম তকবি ৰিপৰ্ট কাট নিউজ। সময় হৈছে দেশৰ বাণিজ্যিক বিৰতিৰ।
আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। Conch water. Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3 wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাই দি ৱেটো কমলাটো খাইছিলি নে আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। Conch juice. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত বহু দিনৰে পৰা চলি অহা দৈনিক বজাৰক সোমবাৰে আনুষ্ঠানিক মুকলি কৰিলে ডিফু পৌৰসভাই। ডিফু মেডিকেল কলেজ গেটৰ সন্মুখত বহা এই বজাৰৰ নাম অভিহিত কৰা হ'ল ৰংকাৰ্বি দৈনিক বজাৰ। হয়, বহু দিনৰে পৰা চলি অহা দৈনিক বজাৰক ৰংকাৰ্বি দৈনিক বজাৰ বুলি নতুন নাম দি ডিফু পৌৰসভাই আনুষ্ঠানিক মুকলি কৰিলে। এই দৈনিক বজাৰখন মুকলি কৰিলে 4 নং ৱাৰ্ড কমিছনাৰ সাগৰ চেত্ৰীয়ে। প্ৰধান পথৰ কাষত হোৱাৰ লগতে দোকানী অৰ্থাৎ ব্যৱসায়ীসকলৰ বাবে প্ৰয়োজনীয় প্ৰস্ৰাৱগাৰ শৌচাগাৰ নিৰ্মাণৰ ব্যৱস্থা কৰি দিয়াৰ কথা ক'লে ভাষণ প্ৰসংগত ৱাৰ্ড কমিছনাৰ গৰাকীয়ে। কিন্তু ঠেক পৰিসৰত ক'ত বহুৱাব শৌচাগাৰ নতুবা ক'ত বহুৱাব প্ৰস্ৰাৱগাৰ? বজাৰখন স্থায়ী যিহেতু নহয়, ইয়াৰ পিছত প্ৰয়োজন সাপেক্ষে উঠি যাবলৈ হ'লে ব্যৱসায়ীসকলে যাব ক'লৈ? এইলৈ গভীৰ চিন্তা প্ৰকাশ কৰিছে একাংশ ব্যক্তিয়ে। উল্লেখ হৈছে দৈনিক বজাৰখন চোৱা চিতাৰ বাবে ৰাজেন বেগ সভাপতি, প্ৰমীলা টেৰাংপেক উপ সভানেত্ৰী, ৰাজেশ ৰংহাঙক সম্পাদক, চন্দ্ৰ ৰংহাঙক সহকাৰী সম্পাদক, লক্ষেশ্বৰ বেগ বিত্ত সম্পাদক প্ৰমুখ এক কমিটি গঠন কৰি ন্যস্ত কৰা হৈছে দায়িত্ব। উপস্থিত হৈছোঁ। হয়, আজি এই বজাৰখন গঠন কৰিছে, কিন্তু এনে নিয়ম মতে মই আহিবতো নালাগিছিলে এনে, কিন্তু আমাৰ ৰাইজে মোক আহিব লাগে বুলি আমাৰ হাইৱেৰ ওচৰত বজাৰ এতিয়া থাকিব নোৱাৰে, এই দোকান খুলিব নোৱাৰে। হাইৱেৰ পৰা অলপ আঁতৰত হ'লে পাৰি, যেনিবা পাৰ্মানেণ্ট দোকানবিলাক এইবিলাক আঁতৰত পাৰি, কিন্তু এনেকুৱা এতিয়া হাইৱেৰ ওচৰত বজাৰ খোলাটো এতিয়া কাউন্সিলৰ পৰা বা ওপৰৰ চৰকাৰৰ পৰাই এতিয়া নিৰ্দেশ আহিছে নোৱাৰে বুলি। গতিকে আপোনালোককো মই এইটো অনুৰোধ কৰোঁ, আজি বজাৰ কমিটিসকলক, আপোনালোকে যেতিয়ালৈকে কাউন্সিলৰ পৰা আপোনালোকক ইয়াৰ পৰা উঠিবৰ কাৰণে নিৰ্দেশ নিদিয়ে তেতিয়ালৈকে থাকক। যেতিয়া কাউন্সিলৰ পৰা আপোনাক নিৰ্দেশ দিব যে ইয়াৰ পৰা উঠিব লাগে, তেতিয়ালৈকে আপোনালোকে ইয়াৰ পৰা উঠিব লাগিব। ডেইলি মার্কেট along tabne nili tum kini amen kela lol asi aprang ke police riap tineli daily market posi ki pulo lasi pini pen ke nili tum rongkar bi daily market posi lada ke amen paket taglos lasi kadok abe sita me pini pen ke chini nang po dukan ke doan ili tum ladak men bus ke doan tum sita me pini pen ke rongkar bi daily market posi ili tum dake earphone lo non bojan dobom esek sita me nili tum han akeme lahai akete rakhi oi lahai ke pawar ji amni sitame nei tumhan tame regular amri isi na pinai lasi nangli hin pen
on anke nang bor idu naing lasi CM sar phanchi nili nang ki tong dia sita mekur bang thu alang li phan pajir lo lasi karbiang long along alang li inut hek ser de set amuni pot nili tum anisi non anisi nini pen ang bong te alang li phan che tong nam po lasi sar ke alang li kerap ji phan ang thek thepik lasi na hok sita me alang li ke permission ji phan pulote alang li tamne munir phan rabdet lasi nili tum ladak pidu ke thak nili tum ta ningkan ingkoi sosial ladak dukan ke cubidun pini anili sumar sita me ang deng an lelo lasi nilitum lasi kichayot cholang lok lasi lasi nangrap na sar lasi nanglitum phan lasi la kat channel news long pen nilihin pen secretary rajas long hang hin pen nilihin pen nang pachini lo lasi kolwang thu News Text Report ka News. কাৰ্বি কুৰুচাৰ কাছিমৰুম আমি চমুকৈ KKCA দলদলীয় আঞ্চলিক শাখাৰ প্ৰথম প্ৰতিষ্ঠা দিৱস দলদলীয় আঞ্চলিক KKCA উদ্যোগত 18 ছেপ্টেম্বৰ অনুষ্ঠিত হৈ যায়। কাৰ্বি পৰম্পৰাগত পূজা পাবন আৰু মন্ত্ৰচাৰণ তথা শ্ৰুতি আদি যুক্তিৰ আধাৰত হোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি একাংশ দূৰদৰ্শী ব্যক্তিৰ প্ৰচেষ্টাত গঠন কৰা হয় কুৰুচাৰ কাছিমৰুম আমি প্ৰতিষ্ঠা হোৱা দিনৰে পৰা 18 ছেপ্টেম্বৰত এবছৰ পূৰ্ণ হোৱাত উলহ মালহৰে আমেৰ কৰ্মকৰ্তা তথা বিষয়ববীয়াসকলে দলদলী মনচিং টিমুং গাঁৱত উলহ মালহৰে উদযাপন কৰা হয়। আমেৰ পতাকা উত্তোলন কুৰুচাৰ অৰ্থাৎ পুৰোহিতসকলৰ পবিত্ৰ মন্ত্ৰচাৰণেৰে পূজা পাবন কাৰ্যৰে দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি হয়। পিছত KKCAৰ দলদলী শাখাৰ সভাপতি মহেশ্বৰ টিছৰ পৌৰোহিত্যত অনুষ্ঠিত হয় এক মুকলি সভা। সভাত কাৰ্বিৰ ৰিছৰ ৰাম সিং ৰংখাঙে মুখ্য অতিথি তেখেতৰ বিষয়ববীয়াসকলে সন্মানীয় অতিথি ধনশিৰি প্ৰাক্তন VDC অধ্যক্ষ দিলীপ বে KKCAৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি ধন সিং তেৰণ সম্পাদক চাৰকুৰ টিছু প্ৰমুখ ভালে সংখ্যক বিশিষ্ট ব্যক্তিসকলে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। Karbi kurusar cing rumah mai dol dolia kabar mai pen nilitum ningkan esek kecok labang soket talon ini rat mai pi nilitum rat amai pi kibinang kau ketiga labuhan lo je ilitum karbi akhe tum eporom eputhi inim erokom tang ejubat labang so kacing hon pen ajok je kewang jerni ilitum aporom puthi dirten na agama tha pen ajok bini nilitum kijung hek karbi akhe ke kijut si adim lo nilitum doldolia hawa nilitum rong proksi karbi akhe do laben juar kui jung hiju Hindu hong hari akar bido laso akamatha penajok rom cihon big penajok nilitum pini labang somai pini rada mai pi athit kondet lo tiripi aphanang chu phabon se ili kongren bang hin pen pidi ladak keso gede kelang konta tu solo mi atum sitame atumi digi sialom bang pikabra hini ya keso tum do bang pikabra keso atum bang pen kemetang atum sikeong bang dine vet lo kememe si katiko kasilok penceng lo katko biata di tu KKCA hin pen program kita sinjala pe anam harolong ni tum ahai kehang piang thek ni tum chit thek long si anam tum akar pi anam tareng ya tu pensi tum kisu ki wita non mani tum dawai daru pe ni ki pipon ason abe kardom pen ni tum temi pon mo Lasang ke so sama lang pon bom lo ni tum KKCA ki to diman ke di tum chelang lason siklem pon bom lo non ke bang ji la bang so acik lu pen par det pen mo phai kuni ba mati jong acik lu sami non hem ik yadim kisu kelang yadim klem pon bom lo da pan pon bom lo hem theng song si kimi hum pho nasi la so ki kim gerang along ke itu kisu ki di silang ji si kadu we na tum pharang ke theng lo na pachini na tum mang ke atok an no ke do ki karbi he ka pre khorom ka pre tum starang chelang me ni tum ke KKCA long la so hem ke kim pon long si tum lang bo yadim la ke mijung hawa News Text Report ka News আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।